বন্ধুসকল, আজি আমি এনে কিছুমান শব্দৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ যিবোৰ শব্দৰ উচ্চাৰণ একেই হ'ব কিন্তু তাৰ অৰ্থ বেলেগ বেলেগ হয়, যাক আমি ইংৰাজীত সমফোন বুলি কওঁ। সম মানে ছেম একেই, ফোন মানে উচ্চাৰণ বা চাউণ্ড। একে চাউণ্ড হ'ব কিন্তু অৰ্থ বেলেগ বেলেগ হ'ব। আজি এই ভিডিঅ'টি শ্বেয়াৰ কৰাৰ এটাই মূল কাৰণ যে মোৰো এদিন এই সমফোন শব্দবোৰ পঢ়াবলৈ যাওঁতে প্ৰব্লেম ফেচ কৰিছিলোঁ। এদিনাখন এনেকুৱা হৈছিল, এজন ল'ৰাক মই HOUR পঢ়িবলৈ দিলোঁ, সেইটো স্পেলিং কৰিবলৈ দিলোঁ। সি কৈ আছে হাৱাৰ। তো হাৱাৰটো ক'বই, কাৰণ তাত H আছে। তো সেই প্ৰব্লেমবোৰ মই কেনেধৰণে ছল্ভ কৰিছিলোঁ, সেই এক্সপিৰিয়েঞ্চটো মই আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। যদি ভিডিঅ'টি ভাল লাগে, লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব। মই এনেধৰণৰে যিমান পাৰোঁ কমন কিছুমান সমফোন শব্দবোৰ, পেয়াৰ শব্দবোৰ কালেক্ট কৰিছিলোঁ, আৰু সেই শব্দবোৰৰ সৈতে অৰ্থ লিখি মই ছাত্ৰ ছাত্ৰীক যোগান দিছিলোঁ। এনেধৰণে ইয়াত মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ কিছুমান মষ্ট কমন সমফোন শব্দবোৰ। 1 নম্বৰত আৱাৰ, মানে এটা আৱাৰে বুজাইছে পিৰিয়ড অফ টাইম, মানে 60 মিনিট। আৰু এটা আৱাৰে বুজাইছে আকৌ প্ৰনাউন অফ ভিৰ প্ৰনাউন ফৰ্ম। তো এনেধৰণে মই শব্দ লিখি তাৰ অৰ্থবোৰ লিখি দিছিলোঁ। পিছৰ পৰ্যায়ত মই এনেধৰণে বুজাওঁতে ভাল ফল পাইছিলোঁ, য'ত মই অৰ্থ লিখি দিছোঁ, এক্সাম্পলো দিছোঁ। 2 নম্বৰতে আহোঁ ন'। এটা ন' বুজাইছে আণ্ডাৰষ্টেণ্ডিং এবাউট ছামথিং, কিবা এটা জনা, আৰু এটা ন' বুজাইছে আকৌ নোহোৱা বুজোৱা। তো ইয়াত এক্সাম্পল দিছোঁ মই, 1 নম্বৰ এক্সাম্পল দিছোঁ, উই শ্বুড ন' আৱাৰ ডিউটি। ঠিক তেনেদৰে আকৌ নোহোৱা বুজাক মই ন'বডি কেন ডু দিছ, কোনে কৰিব নোৱাৰে। তো এনেধৰণে আমি কনচেপ্টটো দিব লাগে যে ন' দুইটা উচ্চাৰণ একেই কিন্তু অৰ্থ বেলেগ বেলেগ, আৰু ইহঁতে পঢ়োঁতেও সেইটো কাৰণে খেলি মেলি কৰে। 3 নম্বৰতে আহোঁ তেনেধৰণে আকৌ নাইট। এটা নাইট বুজাইছে কিবা ৰেংক বা টাইটেল, মানে আগৰ ৰজা ৰাণীৰ দিনত তেনেধৰণে নাইট বুলি ৰেংক এটা দিছিল। আৰু এটা নাইটে বুজায় আকৌ ৰাতি। তো ইয়াত এক্সাম্পলো দিছোঁ, নাইট ৰাইডাৰ কেন ডু এনিথিং, বা এটা নাইট মষ্ট অফ পিপুল শ্লিপ এট নাইট। 4 নম্বৰ ফ'ৰ, এটা 4এ বুজাইছে 4, আৰু এটা 4এ বুজাইছে আকৌ প্ৰিপজিশ্যন। এটা প্ৰিপজিশ্যন হয় আৰু এটা নাম্বাৰ হয়। তো ইয়াত 1 নম্বৰ এক্সাম্পল, কাউ হেজ 4 legs, আৰু এটা অল স্কুল আৰ ক্ল'জ ফৰ COVID-19। 5 নম্বৰতে আহোঁ আই, দুইটা আই, কিন্তু এটা আই চকু বুজাইছে আৰু এটা আই মই বুজাইছে, প্ৰনাউন। তো ইয়াত এক্সাম্পলো দিছোঁ মই, উই হেভ 2 eyes, আনহাতে আকৌ এটা আই বুজাইছে আই লাভ ইউ মম। এনেধৰণৰ শব্দবোৰ মানে শিকাওঁতে অকণ প্ৰব্লেম হয়, সেইটো কাৰণে আমি এনেধৰণে যিমান পাৰি এনেধৰণৰ শব্দবোৰ কালেক্ট কৰিব লাগে। কালেক্ট কৰাৰ পাছত তালিকা বনাই এনেধৰণে ছাত্ৰ ছাত্ৰীক যোগান দিব পাৰি আমি। 6 নম্বৰতে আহোঁ বাই, 3টা বাই। এটা বাই প্ৰনাউন বুজাইছে কিবা এটা কিনা, ৰাম বাই এ নিউ কাৰ, আৰু এটা বাই বুজাইছে প্ৰিপজিশ্যন টু ইণ্ডিকেট হু ক্ৰিয়েটেড ছামথিং, আমেৰিকা ৱাজ ডিছকভাৰ্ড বাই কলম্বাছ। ঠিক তেনেদৰে আৰু এটা বাই বুজাইছে এক্সক্লেমেশ্যন, শ্বৰ্টনিং অফ গুড বাই, মানে গুড বাইৰ যিটো শ্বৰ্ট ফৰ্ম। তো বাই চি ইউ চুন, বাই আমি যিটো কওঁ বাই, সেইটো এটা এনেধৰণৰ 3টা বাই আছে। তো প্ৰত্যেকটোৰ ক্ষেত্ৰত অৰ্থ বেলেগ বেলেগ হৈ যায়, কিন্তু উচ্চাৰণ কৰোঁতে আমি প্ৰায় ছেম। সেইটো কাৰণে যথেষ্টখিনি মানে এইটো ক্ষেত্ৰত মানে কনচিয়াছ হ'ব লাগে আমি নিজেও। এটা কথা মনত ৰাখিব লাগে কি, যে ছাত্ৰ ছাত্ৰীসকল ইংৰাজীতহে দুৰ্বল হ'ব পাৰে, কিন্তু ইহঁতৰ নিজৰ ভাষাত কিন্তু সকলোতে পাকৈত। সেই কথাটো সদায় মনত ৰাখিব লাগে। সেইটো কাৰণে আমি যিমান পাৰোঁ আমি নিজে কনচিয়াছ হৈ ভালদৰে কনচেপ্টটো দিব লাগে। তো 7 তেনেকুৱা 7 নম্বৰত আছে এইট, মানে এটা 8এ বুজাইছে কিবা এটা খোৱা, আই এট ৰাইচ, আৰু এটা 8এ বুজাইছে নাম্বাৰ হয়, যিটো 7ৰ পাছত 9ৰ আগত যিটো আহে। অলৱেজ গ' টু স্কুল এট 8 o'clock, মই সদায় ৰাতিপুৱা 8টা বজাত স্কুললৈ যাওঁ। তো এনেধৰণে ছেম, সম্পূৰ্ণ একে, কিন্তু উচ্চাৰণ একে, অৰ্থ বেলেগ বেলেগ। ঠিক তেনেধৰণে আমি 8 নম্বৰত আহোঁ। 8 নম্বৰতে আছে ৰাইট, এটা ৰাইট লিখা হৈ যায়, দ্য একশ্যন অফ মেকিং ৱৰ্ডছ বাই এ পেন অৰ পেঞ্চিল, কিবা এটা কলম বা পেঞ্চিলেৰে লিখা কাৰ্যক বুজায় এটা ৰাইটে।
এক্সাম্পল হিচাপে হি ৰাইট এ পয়েম আৰু এটা ৰাইট বুজাইছে এডজেক্টিভ হয় চিনোনিম অফ কাৰেক্ট অৰ দ্য অপজিট অফ লেফ্ট মানে কাৰেক্টৰ চিনোনিম সমাৰ্থক শব্দ আৰু এটা লেফ্টৰ যিটো অপজিট দিছ ইজ এ ৰাইট টাইম টু ফাইট এগেইনষ্ট COVID-19 ৰাইট 9 নম্বৰত আহোঁ 9 নম্বৰত চাইড দুটা চাইড নাউন হয় এটা চাইডে বুজিছে দিছ ইজ দ্য চেন্স ডেট উই ইউজ ৱেন উই চি অৰ লুক যেতিয়া আমি কিবা এটা চাওঁ বা দেখোঁ সেইটো যেতিয়া চাইড হয় ব্লাইণ্ড পিপল হেভ ন' চাইট অন্ধ মানুহৰ চাইট নাথাকে ঠিক তেনেদৰে আকৌ চাইট SITE চাইট এইটো নাউন হয় চিনোনিমছ অফ প্লেচ দিছ চাইট ইজ ফৰ চেল একেদৰে 10 নম্বৰত চন এটা চন মেল চাইল্ড বুজাইছে হি হেড 3 sons আৰু এটা চানে বুজাইছে আকৌ নাউন হয় ষ্টাৰ এট দ্য চেণ্টাৰ অফ আমাৰ যিটো বেলি দি চান ৰাজেছ ইন দ্য ইষ্ট তো দুইটা একেই হয় চান 11 নম্বৰত দেয়াৰ গোটেইকেইটা দেয়াৰ তিনিটা দেয়াৰ এটা দেয়াৰ প্ৰনাউন হয় ষ্টুডেণ্ট শুড ষ্টাডি ফৰ দেয়াৰ আপকামিং এক্সাম এটা দেয়াৰ এডভাৰ্ব হয় ৰিফাৰ টু এনি প্লেচ ৱেৰ উই আৰ নট এট দেয়াৰ আৰ 40 ষ্টুডেণ্ট ইন আৱাৰ ক্লাছ আৰু এটা দেয়াৰ দে আৰৰ যিটো শ্বৰ্ট ফৰ্ম হয় শ্বৰ্ট ফৰ্ম হয় এইটো তো ইয়াত দে আৰ ভেৰি হেপী টু চি হিম এনেদৰে আমি বুজাব পাৰি 12 নম্বৰ ওৱান এটা ওৱান নাম্বাৰ হয় আছাম ইজ ফেমাছ ফৰ ওৱান হৰ্ণ ৰাইনো আৰু এটা ওৱান যিটো জিকা পাষ্ট ফৰ্ম অফ উই ৱান দ্য মেচ 13 নম্বৰত ৱেইট এটা ৱেইট ৰখি থকাক বুজাইছে ৰাম ৱেইট ফৰ হিজ ফ্ৰেণ্ড আৰু এটা ৱেইটে নাউন হয় তো ওজন পিপল কেন লছ দেয়াৰ এক্সট্ৰা ৱেইট বাই ডুইং য়োগা ডেইলি মানে আমি য়োগা কৰি আমাৰ ৱেইটটো কমাব পাৰোঁ 14 নম্বৰ ৱেৰ কিবা এটা পিন্ধা আই লাভ টু ৱেৰ নিউ ড্ৰেছেছ আৰু এটা ৱেৰ মানে কুৱেশ্যন ৱৰ্ড হয় তো আস্ক ফৰ লোকেশ্যন ফেয়াৰ আৰ ইউ গোয়িং ক'লৈ যোৱা 15 নম্বৰত টু তিনিটা টু এটা টু প্ৰিপজিশ্যন হয় ইণ্ডিকেট এ ডাইৰেকশ্যন ডেট ছামথিং ইজ মুভিং এক্সাম্পল হিচাপে উই অলৱেজ গ' টু স্কুল আৰু এটা TOO এডভাৰ্ব হয় মোৰ অফ ছামথিং দ্য নেচেচেৰী প্ৰয়োজনতকৈ যেতিয়া বেছি হয় আই লাভ ইউ টু মাছ আৰু এটাটো নাম্বাৰ হয় নাউন একৰ পাছত তিনিৰ আগত যিটো বহে উই হেভ টু আইচ 16 নম্বৰত আছে বিয়েৰ এটা বিয়েৰ এডজেক্টিভ হয় নট কভাৰ্ড অৰ নট ডেক'ৰেট মানে আমি যিটো খালী ভৰি বুলি কওঁ ডণ্ট ৱাক বেয়াৰ ফুট আৰু এটা বিয়েৰ এনিমেল বিয়েৰ ইজ এ ডেঞ্জাৰাছ ৱাইল্ড এনিমেল ভালুক যিটো 17 নম্বৰত চেল এটা চেল নাউন হয় স্মল এৰিয়া অৰ ৰুম অৰ ইউজুৱেলি ইন এ প্ৰাইজন দ্য প্ৰাইজনাৰ স্পেণ্ড 2 years ইন হিজ চেল এইটো জেলৰ বুজায় বেছিকৈ আৰু এটা চেল কিবা এটা বিক্ৰী কৰা টু এক্সচেঞ্জ এ প্ৰডাক্ট ফৰ মানি আই উড লাইক টু চেল মাই কাৰ মই গাড়ী বিক্ৰী কৰিব বিচাৰোঁ সেইটোৱে বুজায় 18 নম্বৰত ডিউ এটা ডিউ নাউন হয় যিটো নিয়ৰক বুজায় বিশেষকৈ দি ডিউ অন দ্য গ্ৰাছ মেড মাই শ্বুজ ৱেট পানী ঘাঁহত লাগি থকা পানীয়ে মোৰ জোতাটো তিয়ালে আৰু এটা ডিউ টু ইণ্ডিকেট দ্য ডেডলাইন ডেট ছামথিং কেন হেপেন ডিউ ডেট বুলি যিটো আমি কৈ থাকোঁ ইলেক্ট্ৰিক বিল শুড পে বিফৰ ডিউ ডেট 19 নম্বৰত ফেৰী দুইটা ফেৰী নাউন হয় এটা ফেৰী যাদুৰ লগত জড়িত দেয়াৰ ইজ এ ফেৰী নেমেড চেটি ইন দ্য ষ্টৰী ফিৰ থ্ৰী নামৰ সাধুটিত চেটি নামৰ এজন যাদুকৰ আছিল আৰু এটা ফেৰী এটা নাৱক বুজায় ফেৰী অল ফেৰী ছাৰ্ভিচেছ ইন ৰিভাৰ ব্ৰহ্মপুত্ৰ ৰিমেইন ক্ল'জ ফৰ নেশ্যন ৱাইড লকডাউনৰ কাৰণে গোটেই ফেৰী সেৱা ব্ৰহ্মপুত্ৰৰ ওপৰত চলি থকা ফেৰী সেৱাবোৰ বন্ধ কৰি দিয়া হৈছে 20 নম্বৰত ফ্ল'ৰ যিটো আমি নাউন হয় পাউডাৰ যিটো চাউলৰ গুড়ি বুলি কওঁ গুড়ি দি ফ্ল'ৰ ইজ এ মেইন ইনগ্ৰিডিয়েণ্ট ইন ব্ৰেডত ফ্ল'ৰ হৈছে মূল ইনগ্ৰিডিয়েণ্ট আৰু এটা ফ্লাৱাৰ ফুল 21 নম্বৰত পেয়াৰ এটা দুইটা পেয়াৰ নাউন হয় এটা পেয়াৰ জুৰীয়া বস্তুক বুজায় আৰু এটা পেয়াৰ এটা নাচপতিক বুজায় পেয়াৰ ইজ মাই ফেভৰেট ফ্ৰুট 22 নম্বৰত মিট এটা মিট মাংস হয় পৰ্ক ইজ মাই ফেভৰেট মিট আৰু এটা মিট লগ পোৱা উই উইল মিট আফটাৰ লকডাউন 23 নম্বৰত তেনেকৈ মেৰী বিয়া কৰাক বুজায় বি চিয়ৰ টু মেৰী এ গুড ৱমেন আৰু এটা মেৰী যিটো হেপী উইচ কৰাৰ ক্ষেত্ৰত বুজায় উইচ ইউ মেৰী খ্ৰীষ্টমাছ টু ইউ
24 নম্বৰত হিয়াৰ হেয়াৰ হিয়াৰে শুনাক বুজায় উই হেয়াৰ উইথ আৱাৰ ইয়াৰ্ছ আমি কাণেৰে শুনো আৰু এটা হেয়াৰ অপজিট অফ দেয়াৰ প্লিজ চিট হেয়াৰ